মৰমৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ আন্তৰিক অভিনন্দন জনাই মই আজি তোমালোকক প্ৰথম পাঠ দিবলৈ লৈছো ৰিলেশ্যন এণ্ড ফাংচনৰ ওপৰত আজি মই প্ৰথম ৰিলেশ্যনৰ ওপৰতে আলোচনা কৰিম তোমালোকে ইন্টাৰনেটত বিভিন্ন ধৰণৰ তথ্য পাবা কিন্তু তথাপিতো মই অকমান সহজভাৱে তোমালোকক সহায় কৰিব পাৰো নেকি তাৰে চিন্তা কৰি মই প্ৰথম চেপ্টাৰটোৰ ৰিলেশ্যনৰ ওপৰত আলোচনা কৰিবলৈ লৈছো যেহেতু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ওপৰত বেছ কৰি তোমালোকৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব ইয়াক বেছ কৰি তোমালোকে আগবাঢ়ি যাব পাৰিবা গতিকে তোমালোকৰ পৰীক্ষাত সহায়ক হোৱাকৈ বুজি পোৱাত সহায়ক হোৱাকৈ মই মোৰ পাঠটো আলোচনা কৰিবলৈ চেষ্টা কৰিছো যদি তোমালোকৰ 1% মানুহ পাঠটো বুজি পোৱাত সহায়ক হয় তেতিয়া মই মোৰ কষ্টৰ ফল মানে বনাওঁতে যথেষ্ট কষ্ট হয় কষ্টৰ ফল পালো বুলি ভাবি ল'ম তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যোৱা মই প্ৰাথমিকও ভিডিঅ' বনাইছো যথেষ্ট এতিয়া মই অকমান দ্বাদশ শ্ৰেণীৰ ফালে মনোনিৱেশ কৰিছো যাতে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও অলপ উপকৃত হয় তাৰ বাবে চিন্তা কৰি মই মোৰ আজিৰ পাঠ আৰম্ভ কৰিবলৈ লৈছো মই আজি প্ৰথম পাঠ আৰম্ভ কৰাৰ আগতে তোমালোকৰ লগত আমি ক্লাছ 10ত পাই অহা কাৰ্টেছিয়ান প্ৰডাক্ট কি আছিল এবাৰ মনত পেলাব বিচাৰিছো যদি এটা সেট 8 এলিমেন্ট 1 2 থাকে তেনেহলে তাৰ কাৰ্টেছিয়ান প্ৰডাক্ট কি হ'ব তোমালোকে কাৰ্টেছিয়ান প্ৰডাক্ট পাইছিলা নহয় কেনেকৈ উলিয়াইছিলো কাৰ্টেছিয়ান প্ৰডাক্ট এলিমেন্ট আছে 1 2 কালকৰ ৰিলেটেড হ'ব আকৌ এবাৰ পাতিব লাগিব 1 2 2 is also related to 1 2 গতিকে ফাৰ্স্ট এলিমেন্ট হ'ব তোমাৰ তাত থাকি না যায় এলিমেন্ট কেইটা এলিমেন্ট হ'ব 1 1 এটা এলিমেন্ট 1 2 এটা এলিমেন্ট 2 1 এটা এলিমেন্ট আৰু 2 2 এটা এলিমেন্ট গতিকে এলিমেন্ট আমি কেইটা পালো 4টা পালো এই 4টা হ'ল এলিমেন্ট এতিয়া across 8 কেইটা এলিমেন্ট আছে 4টা এলিমেন্ট আছে আৰু এটা চাবা এইবিলাক হ'ল অৰ্ডাৰ্ড পেয়াৰ এলিমেন্ট বিলাক হ'ল অৰ্ডাৰ্ড পেয়াৰ মানে 1 2 is not equal to 2 1 দুটাই বেলেগ এলিমেন্ট বুজায় এতিয়া a cross a subset কিমান হ'ব 2 to the power n 2 to the power n টা হ'ব প্ৰথম সাবসেটটো আহিব phi টো কি হয় সকলো সেটৰে সাবসেট হয় গতিকে phi টো a cross a ৰো সাবসেট হ'ব তাৰ পিছত ধৰা আৰু এটা সাবসেট কি হ'ব 1 1 হ'ব এনেকৈ এটা এলিমেন্ট তেনেদৰে তুমি টোটাল কেইটা পাবা 16 টা সাবসেট পাবা এই প্ৰতিটো সাবসেটকে কয় ৰিলেশ্যন ইন দা সেট A এই সেটৰ কি হয় ৰিলেশ্যন বুলি কোৱা হয় গতিকে মই তোমালোকৰ লগত আজি আলোচনা কৰিবলৈ লৈ যোৱা পাঠটোৰ বিষয়টো হ'ল ৰিলেশ্যন গতিকে ৰিলেশ্যনটো কি হয়
এটা সেট যদি থাকে তাৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেট এই কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেটটোৱে হ'ল ৰিলেশন তোমালোকে ভালকে মন কৰিবা কাৰ্টেছিয়ান প্ৰডাক্টৰ এটা সেট আছিলে সেটটোৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেটটো every subset is a relation সামহা কি আছে সাবসেট অফ a cross a এবিলা কিমানটা সাবসেট হ'ব যেটো মু জাগা নাই লিখিবলৈ গতিকে ইমান গিটাই লিখি থৈছো তোমালোকে বুজি পাইছা নহয় সাবসেট কেটা হ'ব 2 to the power n 16টা সাবসেট হ'ব কাৰ a cross a এই 16টাই হ'ব কি হ'ব ৰিলেশন ইন a next so definition to কাক কয় তোমালোকে কিতাপ উলিয়াই লবা relation a relation is a set a relation in a set a is a subset of a cross a বুজি পালা নহয় a cross a subset for example a is equal যদি 1 2 হয় then এইবিলাক মই ইতিমধ্যে আলোচনা কৰিছো এই সাবসেট বিলাকে হ'ব a cross a সাবসেট হ'ব আৰু এই বিলাকে হ'ব ৰিলেশন in the set a so all these subsets are relation in a next now phi to যেটো সাবসেট পাইছিলো phi is called empty relation and a cross a it is also a subset of a cross a and this is a cross a কি বুলি কয় ইউনিভাৰ্সেল ৰিলেশন বুলি কয় এগিটা তোমালোকে মনত ৰাখিবা নেক্সট চাও টাইপস অফ ৰিলেশন ৰিফ্লেক্সিভ ৰিলেশন কাক কয় a reflexive relation a relation r means a subset a relation in r a relation r in set a is called reflexive if a cross a, if ordered pair there's element a belongs to r for every a belongs to a মানে কি বুজিলা a সেটটোত যিমান বিলাক এলিমেন্ট আছে কি হ'ব লাগিব যদি সেট a ধৰা a সেটত যদি তুমি ধৰা a সেটত আছে 1 2 এটা সাবসেট ললা r a r subset tut subset means car subset a cross a subset yet তোমার কি থাকিব লাগিব কি থাকিব লাগিব a set টু যেহেতু 1 আৰু 2 আছে গটিকে রিফ্লেক্সিভ রিলেশন হবলে হলে r set টুত কি থাকিব লাগিব 1 1 থাকিব লাগিব আৰু 2 2 থাকিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম r is reflexive হেতুৱে কৈছে a relation r in a set a is called reflexive if a belongs to r for every a belongs to a মানে a প্ৰতিটো এলিমেন্টে প্ৰতিটো এলিমেন্টৰ কাৰণে a rত থাকিব লাগিব যদি a সেটটোত যদি থাকে তোমাৰ ধৰা 1 2 3 তেনে হলে এটা সাবসেট
R of A cross A subset R যদি রিফ্লেক্সিভ হয় রিফ্লেক্সিভ হবলে হলে এ R যেটো সাবসেট কাৰ হয় এৰ সাবসেট নহয় আকৌ দেই A cross A সাবসেট তাত কি কি থাকিব লাগিব মিনিমাম কি কি থাকিব লাগিব 1 1 2 2 আৰু 3 3 থাকিবই লাগিব যদি ইয়াৰ এটাও যদি নাথাকে তেতিয়া এই সাবসেটটোক আমি রিফ্লেক্সিভ রিলেশন বুলি নকম বুজি পাইছা তাকে উদাহৰণ হয় 8 যদি 1 2 থাকে এটা B is a subset of A cross A আৰু এটা লৈছো C is a subset of A cross A এতিয়া তুমি চোৱা ইয়াত রিফ্লেক্সিভ রিলেশন রিফ্লেক্সিভ হবলে কি কি থাকিব লাগিব 1 1 2 2 থাকিব লাগিব এতিয়া সব বিট কি আছে বিট আছে 1 1 2 2 আছে নে আছে কিন্তু সিট নাই গটিকে B2 হ'ব a reflexive relation in the set A বুজি পাইছা B is reflexive but C is not reflexive কেলে reflexive নহয় C কাৰণ sit 2 2 2 2 element to নাই কি নাই 2 2 যেটো A set to 2 2 আছে আছিল গটিকে sit কিন্তু কি নাই 2 2 element নাই আৰু মন কৰিবা B আৰু C all are subset of A cross A not A cross A subset আৰু A cross A subset বিলাকে হল relation in A এটো ভালকে মন কৰিবা B is not reflexive কেলে বুজি পাইছা না B is কেলে reflexive হল কাৰণ তাত 1 1 আৰু 2 2 এলিমেন্ট দুটা আছে কিন্তু সিট 2 2 এলিমেন্ট গিটা 2 2 এলিমেন্ট তো যেহেতু নাই এই 2 2 তো যেহেতু নাই গটিকে এটো রিফ্লেক্সিভ নহয় নেক্সট চাও next type to some symmetric a relation R in A is called symmetric if xy belongs to R implies equation নহয় implies yx belongs to R যদি তোমাৰ হে সাবসেটটোত xy এটা এলিমেন্ট থাকে তেনে হলে ইমপ্লাইজ কি পাব লাগিব আমি ইয়া উল্টাই দিয়া yx টো হে সাবসেটটোত থাকিব লাগিব তেতিয়া হে রিলেশনটো কি হ'ব সিমেট্রিক বুলি আমি কম where xy belongs to A let A এটা set আগৰটো এক্সাম্পল লৈছো B is a subset of A cross A C is also a subset of A cross A ইয়াত তোমাৰ কোনটো সিমেট্রিক রিলেশন হয় কোনটো সিমেট্রিক রিলেশন নহয় আমাৰ ডেফিনেশনটো কি আছিল xy যদি r ত থাকে yx ও r ত থাকিব লাগিব ইয়াত চোৱা দেখিটা চাব দৰকাৰ নাই এটো 2 1 2 1 টো আছে এই সেটটো 2 1 আছে 2 1 টো আছে কাৰণে 2 1 belongs to B implies 1 2 belongs to B হ'ব লাগিব যদি হয় then B কি বুলি কয় B is the symmetric relation in A the sum আছে নাই 2 1 belongs to B but 2 1 1 2
লুটিয়াই দিয়া 1 2 does not belongs to R গতিকে B2 তোমাৰ symmetric relation নহয় তা C2 চাও ইয়াত কি আছে 2 1 এটো 2 1 2 1 belongs to C implies 1 2 belongs to C নহয় জানো 1 2 belongs to C গতিকে কি হ'ব C2 symmetric relation হ'ব in the set A symmetric হ'বলৈ হলে আমি কি হ'ব লাগিব ordered pair টো যদি এটা ordered pair থাকে হেতু লুটিয়াই দিলেও হেতু হে সেটটোত সাবসেটটোত থাকিব লাগিব C is symmetric but B is not symmetric কেলে গম পালা নহয় next চাও transitive relation এটো কেনেকুৱা টাইপ relation are in A is called transitive if xy আৰু yz যদি r ত থাকে implies কিমান হ'ব xz ইয়াৰ প্ৰথম x আৰু z দেখিছেনে এইটো এলিমেন্ট নাই কি হলবিন থৈ লবা xz ক'ত থাকিব লাগিব r ত থাকিব লাগিব তেতিয়া আমি ৰিলেচনটো কি বুলি কম ট্ৰানজিটিভ বুলি কম চাও হাসুন 8 এলিমেন্ট 1 টো আগৰ 2 দৰে লৈছো বিট 1 1 1 2 2 1 লৈছো সিট 1 2 2 1 লৈছো এতিয়া চোৱা B is transitive but C is not C to কেলে নহয় তুমি চোৱা 1 2 2 1 এটো 1 2 belongs to C comma 2 1 belongs to C implies কি হ'ব লাগিব এটো এলিমেন্ট নাই বুলি ধৰি লোৱা এটো 1 1 1 1 must be belongs to C যদি হল হেতেন এতিয়া এটো ট্ৰানজিটিভ ৰিলেচন হল হেতেন কিন্তু আমি কি পালো 1 1 যেটো এলিমেন্ট এটো সিট নাই so C is not transitive in A কিন্তু B2 হয় next sum a relation in a set A is said to be equivalence relation কেতিয়া কৰা হয় কেতিয়া কোৱা হয় if it is reflexive symmetric and transitive এই তিনিটা যদি হয় তেতিয়া এই ৰিলেচনটো equivalence relation বুলি আমি কওঁ গতিকে তোমালোকে কোৱেশ্চন পাবা যে এটো equivalence relation হয় নে তেতিয়া তুমি দেখুৱাব লাগিব এই ৰিলেচনটো reflexive symmetric as well as transitive বুলি one two B is a equivalent relation কাৰণ B2 কি হয় তোমাৰ reflexive হয় reflexive কেলে 1 1 2 2 আছে গতিকে B is reflexive then B is symmetric কাৰণ 2 1 এলিমেন্ট আৰু 1 2 দুইটা আছে আৰু লগে লগে এটো আগতে কোৱেশ্চন এটো ট্ৰানজিটিভ হয় so B is a equivalent relation ঠিক আছে equivalent relation হ'বলৈ কি হ'ব লাগিব reflexive symmetric and transitive এটা তোমালোকে কোৱেশ্চনটো চোন তোমালোকৰ যেটো পেজ নম্বৰ 5 যেটো এক্সাৰসাইজ 1.1 আছে হেতু উলিয়াই লোৱা determine whether each of the following relations are reflexive symmetric and transitive প্ৰথম যেটো ৰিলেচন আছে relation are in the set A সেটত কি আছে 1 পৰা 14 লৈকে আছে define as definition to কেনেকৈ আছে thys y xy কেনেকৈ থাকিব thys x - y = 0 হ'ব লাগিব x টো চাবা x টো প্ৰথম এলিমেন্ট আৰু y টো হল
দ্বিতীয় এলিমেন্ট সেইটো চাবা দেই x টো প্ৰথম এলিমেন্ট 28x minus y is equal to 0 ইয়াত তোমাৰ কি হ'ব প্ৰথম এলিমেন্টটো যদি পাতো according to definition xy আছে নহয় জানো x আৰু y আৰু এটা ডেফিনেশনটো হ'ল এটো গতিকে 0 ওলাবলৈ হলে x ত কি দিব লাগিব যদি 1 দিও x ত 1 দিও ইয়াত যদি 1 দিও 3 গুণ 3 বিয়োগ y ত কি দিব লাগিব 3 দিব লাগিব তেতিয়া এই কন্ডিশনটো স্যাটিসফাই কৰিব গতিকে এটা এলিমেন্ট পালো 1 3 সেকেন্ডটো ইয়াত যদি 2 দিও এত কি দিব লাগিব 6 তেতিয়া কন্ডিশনটো স্যাটিসফাই কৰিব গতিকে 1 3 2 6 3 9 4 2 এইগিটাই হল এলিমেন্ট নহয় জানো যেটো ৰিলেশনটোত কি থাকিব তোমাৰ এইগিটা এলিমেন্ট থাকিব এটা পাই গলো এটা চাবলৈ কৈছে whether there is a reflexive symmetric or transitive প্ৰথমটো কি চাও reflexive to চাওচোন প্ৰথমটো চাও R is not reflexive কেলে reflexive নহয় সেটটোত কি আছিল তোমাৰ মেইন সেটটোত a সেটটোত কি আছিল 1 2 3 আপ টু 14 লৈকে আছিল গতিকে রিফ্লেক্সিভ হবলৈ কি আহিব লাগিব 1 1 2 2 3 3 4 4 5 5 6 6 আহিব লাগিব গতিকে ইমানখিনি নিলিখিলেও হ'ব আৰু গুটে মানে 1 1 2 2 3 3 আপ টু 14 14 লৈকে এলিমেন্ট গিটা আৰত থাকিব লাগিছিল যদি থাকিলে হেতেন তেতিয়া এটো রিফ্লেক্সিভ হল হেতেন এটা ইয়াত চোৱা এটা এনে হৰুকে ধৰিলো গুটেইবিলাক নিলিখিলেও হ'ব এটাই দিলো 1 1 1 1 does not belongs to R যেটো নাই গটিকে কি হ'ব R is not reflexive তবা symmetric কেলে নহয় দেখিছে 1 3 R ত আছে কিন্তু 3 1 R ত নাই হেকানে symmetric নহয় R is not transitive কেলে নহয় 1 3 তুমি চাবা লাষ্ট এলিমেন্ট 3 আছে তা ফার্স্টত 3 থকা আছে 3 9 আছে এই দুটা লগ খুৱাই দিলে কি হ'ব 3 3 গুছি গলে 1 9 এলিমেন্টটো R ত নাই গতিকে এটো কি হ'ব R ত নাই গতিকে কি হ'ব এটো ট্রানজিটিভ নহয় এটা পাই গলে হৈ গল আৰু চাই থাকিব দৰকাৰ নাই therefore R is neither reflexive nor symmetric nor transitive বুজি পালানে তোমালোকে এটো এনেকে ধুনিয়াকে সেটলে যেটো R ৰ ডেফিনেশনটো আছে ডেফিনেশনটো তোমাৰ যেটো টেবুলাৰ মেথডলে লৈ যাবা এটো ডেফিনেশনত আছে ৰোস্টাৰ মেথডত তুমি এটো টেবুলাৰ মেথডলে লৈ যাবা তেতিয়া জানিবলৈ বুজিবলৈ তোমাৰ সহজ হ'ব রিফ্লেক্সিভ কেলে নহয় গম পালা রিফ্লেক্সিভ কেলে নহল কাৰণ এই সেটটোত 1 ৰ পৰা 14 লৈকে আছিল গতিকে রিফ্লেক্সিভ হ'বলৈ 1 1 যেটো R এই R ৰ সেটটোত 1 1 2 2 3 3 আপ টু 14 14 যদি থাকিল হেতেন এই সেটটোৰ লগত তেতিয়া ই রিফ্লেক্সিভ হল হেতেন যেটো 1 1 এটা এলিমেন্ট প্ৰথমটোকে চালো 1 1 নাই গতিকে হি রিফ্লেক্সিভ নহয় সিমেট্ৰিক গম পালা এটা এলিমেন্ট এনে লৈ ললো 1 3 এটা ললো এটা এলিমেন্ট আৰু তাৰ যেটো উল্টাই দিলে কি হ'ব 3 1 3 1 টো R ত নাই সেই কাৰণে তোমাৰ সিমেট্ৰিক নহল এবাৰ ট্রানজিটিভ গম পাইছে এটা এলিমেন্ট এটো 1 3 আৰু লাষ্টত 3 থকা আৰু আৰম্ভণিতে 3 থকা এটোটা লগ খুৱাই দিয়া এটা এলিমেন্ট ললো লাষ্টত 3 একে লাষ্টত ফাৰ্ষ্টটো একেকে হ'ব লাগে এইটা মিলাই চালো চাই পেলানি তোমাৰ লৈ পেলানি কি পালো 19 পালো 19 does not belongs to R therefore R is neither reflexive nor symmetric nor transitive গতিকে এটো ইকুইভ্যালেন্ট ৰিলেশন নহয় ইকুইভ্যালেন্ট ৰিলেশন হ'বলৈ কি হ'ব লাগিল এটা গতিকে এটো দিয়া নাই বাৰু কিন্তু কথাটো কৈছো ইকুইভ্যালেন্ট ৰিলেশন হ'বলৈ গোটেই তিনটাই স্যাটিসফাই কৰিব লাগিব নেক্সট টু চাও পিছৰটো
পিছৰটো কি আছে তোমাৰ সেট নেচাৰেল নাম্বাৰ 1 পৰা আৰম্ভ হয় আৰু ডেফিনেশ্যনটো তোমাৰ সেট আৰু এলিমেন্ট কিটা কেনেকৈ ডিফাইন কৰা আছে xy কেনেকৈ ডিফাইন কৰা আছে x ৰ প্ৰথম এলিমেন্ট y হ'ল দ্বিতীয় এলিমেন্ট কেনেকৈ আহিব ডেফিনেশ্যনটো y সমান x plus 5 মানে x ৰ ভ্যালু যদি ফার্স্ট এলিমেন্ট যদি 1 দিও y কিমান হ'ব 6 হেতু যদি 2 দিও x ৰ ভ্যালু যদি 2 দিও y হ'ব 7 3 দিলে 8 হ'ব আৰু এটা কন্ডিশন আছে n x is less than 4 4 কে সৰু আৰু in the set of natural number গতিকে 1 পৰাই আৰম্ভ হ'ব তো চাবা তাৰপিছত চোৱা ৰিফ্লেক্সিভ হয় নে ফাৰ্স্ট ফৰ্মুলা ৰিফ্লেক্সিভ চাও ৰিফ্লেক্সিভ হয় নহয় প্ৰথম এলিমেন্ট কি আছিল প্ৰথম এলিমেন্ট কি আছে নেচাৰেল নাম্বাৰ ধৰা 1 নহয় জানো নেচাৰেল নাম্বাৰটো 1 পৰা ষ্টাৰ্ট হয় আপ টু ইনফিনিটি এটা প্ৰথম এলিমেন্ট 1 টোকে দলো 1 1 আছে নে সেট আৰত বা 2 2 আৰত 1 1 2 2 3 3 এনে ধৰণৰ এলিমেন্ট নাই গতে প্ৰথমটোকে লৈছো এটাই লৈছো 1 1 does not belongs to থাকি গৈছে এটো does not belongs to r so r is not reflexive তাৰপিছত চাও নেক্সট টু চাবলৈ কৈছে সিমেট্ৰিক হয় নেকি চেক কৰিব কৈছে সিমেট্ৰিক ফাৰ্স্ট এলিমেন্টটোকে লৈ ললো ফাৰ্স্ট এলিমেন্ট কি আছে 1 6 1 6 ললো হি আৰত আছে তাক উলুটাই দিলে 6 1 হ'ব হেতু আৰত আছে নে নাই so it is not symmetric next to অলপ ভালকে মন কৰিবা next to কি আছে ট্ৰানজিটিভ হয় নেকি চাও এটো ট্ৰানজিটিভ নহয় কেলে নহয় there is no pair in r such that xy belongs to r yz belongs to r but xz does not belongs to r এটো এনেকে কৰিলো কিয় কৰিলো তুমি এটো তোমালোকে অলৰেডি ক্লাস 10 ত পাই আইছা কি পাই আইছা phi is a subset of every set এটো কেনেকে প্ৰুফ কৰিছিলা এনে সাবসেট প্ৰুফ কৰিবলৈ suppose a is a subset of b a is a subset of b proof কৰিবলৈ কি কৰিব লাগিব a belongs to a implies a belongs to b যদি তুমি দেখাব পাৰা তেতিয়াই কি হ'ব a is a subset of b তাৰপিছত a is not a subset of b subset নহবলৈ হলে কি দেখাব লাগিব there exists an element এটা element হল there exists an element a belongs to a such that a does not belongs to b a এটা element আছে যেটো এলিমেন্ট বিট নাই তেতিয়াই সাবসেট নহয় বুলি দেখাই দিলে কি হ'ব তোমাৰ a is not a subset of b proof হৈ যাব that means there is no element in a belongs to a there is no element in a belongs to a such that a does not belongs to b মানে এই কথাটোকে আমি লুটিয়াই যদি লও there is no element
A belongs to A such that A does not belongs to B. হেতু লজিক ইউজ কৰিয়ে আমি phi is a subset of any set হেতু আমি প্ৰুভ কৰিব পাৰো phi to কোনো এলিমেন্ট নাই there is no element A belongs to phi such that A does not belongs to any set x y z a b ধৰা হে লজিক টু ইউজ কৰিয়ে আমি কি কওঁ phi is a subset of any set মানে তোমাৰ phi এনেকুৱা ধৰণৰ কোনো এটা এলিমেন্ট নাই যি কোনো এটা সেটত নাথাকে আৰু হেৰ ৰিজনিংটোৱে আমি ইয়াত প্ৰুভ কৰিলো there is no pair in R such that xy yz R আছে but a লাষ্টটোৱে প্ৰথমটোৱে মিহলাই কৈ দিলে কি ওলাব xz ওলাব xz does not belongs to R ইয়াত চোৱাচোন এনেকুৱা ধৰণৰ নাই দেখিছেনে 16 আছে 27 আছে 3y আছে গতিকে ইয়াত তেনেকুৱা ধৰণৰ কোনো পেয়াৰ নাই গতিকে আমি এইটো কি বুলি ক'ব পাৰো ট্ৰানজিটিভ ৰিলেচন বুলি ক'ব পাৰো এটো লজিকটো হেতুৱে phi is a subset of any set হে ৰিজনিংটোৱে ইয়াত ইউজ হৈছে তোমালোকে অলপ হেতু চাবা এটো মিলাই চাবা তেতিয়া ভালকে বুজি পাবা R is transitive therefore R is neither reflexive nor symmetric but eto transitive হৈ গ'ল thank you গতিকে তোমালোকে কেনে পালা মোক লাইক কমেন্ট কৰি জনাবা যদি 1% টো তোমালোকৰ সহায়ক হয় তেতিয়া মই উপকৃত হৈছো বুলি ভাবিম আৰু এনেদৰে ভিডিঅ'বোৰ বনাবলৈ উৎসাহিত হ'ম তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ঠিক আছে আৰু তোমালোকে কিতাপত দেখিছে কিতাপখন আছে আৰু তোমালোকে ইন্টাৰনেটত যথেষ্টখিনি তোমালোকে সমল পাবা ইন্টাৰনেটত সাৰ্চ কৰিবা মই অকমান আঙুলিয়াই দিলো আমাৰ অসমীয়া মাধ্যম বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ কাৰণ ইংৰাজী ভাষাত যথেষ্টখিনি তথ্য তোমালোকে ইন্টাৰনেটত এভেইলেবল অসমীয়াত যথেষ্ট কম আছে সেয়ে মই এটা অলপ প্ৰয়াস তোমালোকক সহায় কৰা গতিকে তোমালোকে চাবা নেটত পাবা ইয়াৰ পিছৰ কোৱেশ্চন কিটা চাবা কিবা যদি বুজি নোপোৱা কমেন্টত লিখিবা এইবিলাক গোটেইবিলাক সলিউশন তোমালোকে নেটত পায়ে যাবা কিবা যদি বুজি নোপোৱা কবা মই তোমালোকক যিমান পাৰো সহায় কৰিম আজিলৈ আহো ধন্যবাদ কিন্তু এই গণিত এনেকৈ প্ৰতিটো কথাই পুংখানুপুংখভাৱে খৰচি মাৰি শিকিলেহে তোমালোকে নিজে নিজে আগবাঢ়ি যাব পাৰিবা থ্যাংক ইউ